হাই গাইজ, আজিৰ এই ভিডিঅ'টোত এটা আনবক্সিং ভিডিঅ' হ'ব। মানে মোবাইল ষ্টেণ্ড এটা অৰ্ডাৰ দিছিলোঁ। এইটো মালটো আহিছে এমাজনৰ পৰা আহিছে মালটো। আৰু আগত যিটো মোৰ ষ্টেণ্ড আছিলে এইটো মানে বহুত ছুটি হয়, মানে ভিডিঅ' বনাওঁতে অলপ প্ৰব্লেম হয়, ইমানমান হয়। চ' এইটো বহুত লং হয়, 7 ফুটৰ ওপৰত আছে বস্তুটো। চ' এইটো আনবক্সিং কৰোঁ। চ' আপোনালোকে চাব, গোটেই ডিটেইলছটো আপোনালোকে পাই যাব আনবক্সিং কৰিলে। চ' ভিডিঅ'টো শেষলৈ চাই থাকক। ফাৰ্ষ্ট বস্তুটো খুলিব লাগিব। চ' এইটোৱে চাওক মালটো, গোটেই মালটো ইয়াৰ ভিতৰতে আছে, বেলেগ একোটো দিয়া নাই লাগি আছে, কিবা দিব লাগিব। আচ্ছা বুজিছোঁ। বস্তুটো কেনেকুৱা কি ৰে, বস্তুটো তো গাইজ ইয়াত চাব পাৰে এমাজনৰ পৰা এই মালটো আনিছিলোঁ। আৰু ইয়াত এইটো চাওক, ইয়াৰ পৰা পূৰা একদম মানে ভাঙা হৈ আছে। আৰু যিটো পেকিং কৰি দিছে বস্তুটো, পেকিং কৰিছে একদম মানে একো ভিতৰত পঞ্চ একো বস্তুৱে নাই। চাওক একদম ডাইৰেক্ট এনেকুৱা বান্ধি দি দিছে। আৰু চাওক ইয়াত আহি পেলাই এইটো ভাঙা, আপোনালোকৰ ওচৰতে মই এইটো আনবক্সিং কৰিছোঁ। ইয়াত চাওক ভাঙা ওলাইছে এই বস্তুটো, ইয়াৰ পৰা এনেকুৱা এৰুৱা হৈ আছে। আৰু একদম মানে ভালকৈ পেকিং কৰি দিয়া নাই পাৰ্চেলটো। আৰু এমাজনৰ পৰা আনিছোঁ বস্তুটো আজি। তো চাব পাৰে এইটো পূৰা টোটেলি ভাঙা হৈ আছে। এণ্ড গাইজ মোৰ প্ৰডাক্টটো বাৰু ৰিটাৰ্ণ কৰিলোঁ। এণ্ড কেনেকৈ ৰিটাৰ্ণ কৰে আপোনালোকক দেখুৱাই দিছোঁ। এমাজনত যাওক আৰু 3 লাইনত ক্লিক কৰি ইয়ৰ অৰ্ডাৰত যাওক। তাৰপিছত ইয়াত আপোনালোকক গোটেইখিনি শ্ব' কৰিব যিমানবোৰ অৰ্ডাৰ কৰিছিলে। আৰু চাওক আজি যিটো অৰ্ডাৰ মানে ডেলিভাৰ্ড হৈছে, ইয়াত লিখা হৈছে চাওক ডেলিভাৰ্ড টুডে বুলি। এইটো আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে। আৰু এই প্ৰডাক্টটো অনলি ৰিপ্লেচহে হ'ব, ৰিপ্লেচ আইটেম বুলি লিখা আছে চাওক। আৰু কিছুমান প্ৰডাক্ট ডাইৰেক্টলি নিউ পেকেজ আহে, এইটো প্ৰডাক্ট লৈহে কথা। তাৰপিছত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ শ্ব' হ'ব। আৰু ইয়াত দিছে কোনটো কাৰণৰ কাৰণে আপোনালোকে এইটো মানে ৰিটাৰ্ণ কৰিব বিচাৰে। ইয়াত বহুতকেইটা কাৰণ আছে, যোনটো কাৰণ হয় তাত ক্লিক কৰি দিব লাগে। তাৰপিছত ইয়াত এড কমেণ্ট বুলি এটা অপশ্যন আছে, তাত আপোনালোকে যিটো প্ৰব্লেম হৈছে এইটো কমেণ্ট কৰি আপোনালোকে লিখি দিব পাৰে এড কমেণ্টত। তাৰপিছত কণ্টিনিউ কৰি দিব। তাৰপিছত ইয়াত আৰু এটা শেষৰ ফালে চাওক অপশ্যন এটা আহিছে যে গোটেই প্ৰডাক্টটো অৰিজিনেলভাৱে আপোনালোকে দিব পাৰিবনে নাই, ৰিটাৰ্ণ কৰিব পাৰিব নাই, এইটো সুধিছে। তাৰপিছত কণ্টিনিউ কৰি দিয়ক। তাৰপিছত শেষৰ ফালে চাওক কনফাৰ্ম ইয়ৰ ৰিটাৰ্ণ বুলি আছে, এইটোত ক্লিক কৰি দিয়ক, মানে আপোনাৰ ৰিটাৰ্ণটো কনফাৰ্ম হৈছে। এতিয়া চাওক কি হ'ব, কনফাৰ্ম হোৱাৰ পিছত আপোনাক যোনজনে কুৰিয়াৰে আপোনাক এই প্ৰডাক্টটো দিছিলে তেওঁ আকৌ ৰিটাৰ্ণ ল'ব আহি এই প্ৰডাক্টটো। বাছ ইমানেই হৈ গ'ল, আকৌ ছেইম প্ৰডাক্ট আপোনাৰ ওচৰলৈ আহি যাব।